আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এগৰাকী হিতাধিকাৰী হয়, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। PM কিষাণ সন্মান নিধি আঁচনিখনৰ লগত দুটামান নতুন তথ্য আহিছে আৰু লগতে PM কিষাণৰ 14 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়ালৈ লাভ কৰিব পাৰে। আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। এতিয়া PM কিষাণ সন্মান নিধিৰ আঁচনিখনৰ বহুতকেইটা নিয়ম সাল সলনি কৰিলে। PM কিষাণৰ যিসকল বেনিফিচিয়াৰী আছিলে আৰু লগতে পইচাসমূহ আগৰ পৰাই পাই আছিলে, তেওঁলোকে যদি এতিয়া EKYC কৰা নাই বা বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই আৰু যিটো লেণ্ড চেণ্ডিং আছিলে সেইটোও যদি য়েছ কৰা নাই, সেইসকল বেনিফিচিয়াৰীৰ পইচাসমূহ ৰখাই দিয়া হ'ল। আৰু এতিয়া যিসকল বেনিফিচিয়াৰীৰ সকলো ঠিকেই আছে বা আধাৰ কাৰ্ডো লিংক হৈ গ'ল, লেণ্ড চেডিঙো য়েছ হৈ গ'ল, এই সকলোখিনি হোৱাৰ পিছতো পইচাটো বেংকত সোমোৱা নাই, এই ক্ষেত্ৰত শুধৰণি কৰা বস্তুসমূহ আপোনালোকৰ আপডেট হ'বলৈ কেইদিনমান লাগি যায় বা অলপ সময় ল'বও পাৰে। আপোনালোকে এই সকলোখিনি বস্তুৰ আপডেট হৈছে নে নাই আপোনালোকে কেনেকৈ চেক কৰি থাকিব? আপোনালোকে স্ক্ৰীণত দেখি থকা এই পেজটোৰ বেনিফিচিয়াৰী অপশ্যনটোত গৈ আপোনালোকে ডেইলি চেক কৰি থাকিব পাৰে। আৰু PM কিষাণৰ যিসকল পুৰণা হিতাধিকাৰী আছিলে আৰু সেইসকলে কিস্তিসমূহ পাই আছিলে আৰু মাজতে নোপোৱা হৈ গ'ল, 11 বা 12 বা 13 ইনষ্টলমেণ্টটোৰ পৰা নোপোৱা হৈ গ'ল, এই সকলোখিনি তথ্য আপডেট হোৱাৰ পিছতে কিস্তিসমূহ পোৱা আৰম্ভ হ'ব পাৰে। আৰু PM কিষাণ সন্মান নিধিৰ 14 নম্বৰ ইনষ্টলমেণ্টটো আপোনালোকে কেতিয়ালৈ পাব পাৰে? এতিয়ালৈকে কোনো ধৰণৰ আপডেট পোৱা নাই 14 নম্বৰ ইনষ্টলমেণ্টটোক লৈ। হয়তো খুব সোনকালে এই ইনষ্টলমেণ্টটো ৰিলিজ কৰিব পাৰে।